এইটো এটা বহুত লাভৱান ব্যৱসায় ঘৰত বহিয়ে। ইয়াত দেখিছে কাঠফুলাৰ কাৰণে এইবোৰ কাঠফুলা পেক কৰি কিনে বেগবিলাক ওলমাই থোৱা হৈছে। চিলিণ্ডাৰ বুলি কয় এইটোহঁতক এটা তো কাঠফুলা খেতি কৰিছোঁ বন্ধুসকল। চাওক এইবিলাক 10 দিন 15 দিন হৈছে পেকেট কৰা। ওলাব আৰু কেইদিনমানৰ পিছত আপোনালোকে খাবলৈ পাব। ধুনীয়া লাগিছে, কিমান ধুনীয়া লাগিছে। কাঠফুলা ওলাই ফুলি থাকিলে আৰু ধুনীয়া লাগিব। যদি কাঠফুলা লাগে মোক কণ্টেক্ট কৰিব, পাই যাব। oyster মাছৰুম হয়। আৰু লগতে চাব যে বতাহটো অহা যোৱা কৰিব পাৰে। ইহঁতৰ কাৰণে বতাহটো অহা যোৱা কৰি থোৱাটো বহুত দৰকাৰী। এইবিলাক চব পানী জমা হৈ আছে লেতেৰা। আৰু এটা বস্তু মনত ৰাখিব, মাখি পৰিবলৈ নিদিব ইয়াত। সেইকাৰণে আপুনি নিম অইলটো ইউজ কৰি থাকিব। বজাৰতে পায় নিম অইল, পানীৰ লগত মিলাই স্প্ৰে কৰি থাকিব। এনেকুৱা স্প্ৰে পানী দিওঁতে আপোনালোকে এনেকুৱা স্প্ৰেতে ইউজ কৰিব। একদম ল' প্ৰেছাৰত পানী দিব, সৰহকৈ ওলাই যে তেনেকুৱা কৰি পানী দিব। তো ইয়াতে এটা বেগ বেয়া হৈ আছে, আপোনাৰ আন্ধাৰ এইফালে দেখাব নোৱাৰি এতিয়া, যিহেতু মই ভিডিঅ'টো ৰাতি কৰিছোঁ। তো সেইফালে আন্ধাৰ হৈ আছে। এইবিলাক চব ওলোৱা ষ্টাৰ্ট হৈছে। এই বেগটো পৰিছিলে দেই, ইয়াত লগাওঁতে পৰিছিলে, তো ফাটিলে, ফটাডোখৰতে ওলাই আছে। মোৰ গাটো ভাল নাই, গতিকে মাতটো বেয়া ওলাব পাৰে। পেক কৰোঁতে এটা বেগ প্ৰায় 4.5 পৰা 5 কেজি হ'ব লাগিব। তেতিয়া আপোনাৰ এটা বেগত 3 কেজি 2.5 কেজি মাছৰুম দিব। এইটো এটা বহুত লাভৱান ব্যৱসায় ঘৰত বহিয়ে, বেছি কষ্ট নকৰাকৈ। এইটোত চব ওলোৱা ষ্টাৰ্ট হৈছে। এইবোৰ গোটেইটো বগা হৈ গৈছে দেখিছে। মই একচুৱেলি কিছুমান স্পুন অলপ ডেমেজ দিলে, সেইকাৰণে মানে ভিতৰতে চাব, যদি গুটিটো বেয়া হয় কেনেকুৱা হ'ব দেখুৱাইছোঁ আপোনালোকৰ। যদি আপোনাৰ গুটিটো বেয়া হয় তেতিয়া এইবিলাক চাওক, এইবিলাক দেখিছে নহয়, ভিতৰৰ ফালে ওলাই আছে। যদি গুটিটো বেয়া হয় তো এনেকৈ ভিতৰতে ওলাবলৈ ধৰিব, সেইটো মনত ৰাখিব। আৰু যোনটো ঘৰত থয় চাব যে ডাইৰেক্ট ৰ'দ পৰি নাথাকে, ঘৰটো ছাঁ হয় আৰু ঠাণ্ডা জেগাত হ'ব লাগিব ঘৰটো। এইবাৰ দেখিছে নহয়, 2 দিনৰ ভিতৰত ই ছিঙিব পৰা হৈ যাব। দুই 3 দিনৰ ভিতৰতে আমি কাঠফুলা উলিয়াব পাৰিম ইয়াৰ পৰা। ইমানেই ভিডিঅ'টো, যেতিয়া ওলাব সম্পূৰ্ণকৈ তেতিয়া আৰু এটা ভিডিঅ' বনাম। যদি চাই ভাল পায় লাইক এটা কৰি দিব। ইয়াত প্ৰায় 100টা বেগ আছে। সকলোতে ওলোৱা ষ্টাৰ্ট হৈছে আৰু লাহে লাহে। এই লাষ্টৰ লাইনটোত হোৱা নাই, কাৰণ এইটো অলপ লেটকৈ লগোৱা। কাৰণ 100টা বেগ একেলগতে কৰিব নোৱাৰিতো, অকলে তাতে। হৈছে
Guarda. Sudah. Tapi no. Guarda. Udah mau sini. Oh, sip kan ini kan black. Kala ko lang.